নমস্কাৰ বন্ধু বান্ধৱীসকল ঋষি আৰু অগ্নি চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক বহুত স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল অসমৰ আমাৰ সকলোৰে মৰমৰ অভিনেত্ৰী বৰষা ৰাণীৰ বিষয়ে আছে এটা বেয়া খবৰ। খবৰটোনো কি এই ভিডিঅ'ত আপোনালোকক জনাম। খবৰটো শুনি আপোনালোকৰ বিৰাটেই বেছি বেয়া লাগিব। গতিকে ভিডিঅ'টো অকণমানো স্কিপ নকৰি শেষলৈকে চাই থাকিব। আৰু যিসকল আমাৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবা দিবলৈ একেবাৰে নাপাহৰে। আৰু ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব। বৰষা ৰাণীৰ বিষয়ে কালি ৰাতি ঘৰলৈ গৈ থাকোঁতে এখন ট্ৰাকে অভাৰটেক কৰে আৰু ট্ৰাকখনত কোনো ধৰণৰ বেকলাইট আৰু ৰিফ্লেক্টৰ নাছিলে। সেইকাৰণে তেওঁলোকে ট্ৰাকখন দেখা নাছিলে আৰু তেওঁলোকে ট্ৰাকখনত খুন্দা মৰাত কথমপি ৰক্ষা পাইছে। এই কথাটো বৰষা ৰাণীৰ বিষয়ে নিজৰ ছ'চিয়েল মিডিয়া হেণ্ডেলত জনাইছে। বিৰাটেই ভয় লগা ঘটনা হ'লেও তেওঁলোক ভালে কুশলে আছে। বৰষা ৰাণীৰ বিষয়ে ভাল পোৱা সকলৰ বাবে আমি জনাওঁ যে বৰ্তমান তেওঁলোক সুৰক্ষিত আৰু তেওঁলোকৰ গাড়ীখন আৰু মানুহখিনি কোনো ধৰণৰ ক্ষতি নহ'ল। তেওঁলোকক কুশলে ৰখাৰ বাবে আমি ভগৱানক অশেষ ধন্যবাদ জনাইছোঁ।